আজি বহুত দিন ধৰি মণিপুৰ জ্বলি আছে। এই জুই কুকি আৰু মেতে সম্প্ৰদায়ৰ মাজত লাগি আছে। চাৰিওফালে কেৱল হিংসাত্মক ঘটনা। এই দুটা জাতিৰ হাতত এনেকুৱা কিছুমান অস্ত্ৰ শস্ত্ৰ আছে যিবোৰ সাধাৰণতে যুদ্ধত ব্যৱহাৰ কৰা হয়। অৱস্থা ইমান বেয়া যে বহুত মানুহে পাহাৰৰ ঠায়ে ঠায়ে বেংকাৰ বনাই লৈছে। আজি কিছুদিন আগত ড্ৰোনৰ সহায়ত বম্বাৰিঙো কৰা হৈছে। 16 মাহ হৈ গ'ল, কিন্তু আজিও এই সংঘাতৰ কিয় সমাপ্ত হোৱা নাই? আচলতে মণিপুৰত হৈছে কি? আহক এই ভিডিঅ'ৰ দ্বাৰা জানি লওঁ। মণিপুৰ সংঘাত মেইনলি দুটা সম্প্ৰদায়ৰ মাজত হৈছে। এটা হৈছে মেতে, আনটো হৈছে কুকি। মেতে আৰু কুকিৰ বিষয়ে জনাৰ আগতে মণিপুৰৰ কিছুমান বেছিক জিঅ'গ্ৰাফি আৰু ডেমোগ্ৰাফিৰ বিষয়ে জানি লোৱাটো উচিত। মণিপুৰ এখন পাহাৰীয়া ৰাজ্য। ইয়াৰ দক্ষিণ আৰু পূব ছাইড ম্যানমাৰৰ সৈতে লাগি আছে। মণিপুৰক ভৌগোলিক ভাগত দুটা ভাগত ভাগ কৰিব পাৰি, এটা সমতল আৰু এটা পাহাৰীয়া অঞ্চল। মণিপুৰৰ চেণ্ট্ৰেল এৰিয়াক ইম্ফল ঘাটি বুলি কোৱা হয় আৰু গোটেই মণিপুৰৰ মাটিকালিৰ এইখিনি মাত্ৰ 10%। এই অঞ্চলত মেতে আৰু বিষ্ণুপ্ৰিয় মণিপুৰী সম্প্ৰদায়ৰ মানুহে বাস কৰে। মেতে সম্প্ৰদায়ত হিন্দু, বৌদ্ধ, সন্মাহী আৰু মুছলমান ধৰ্মৰ লোক আছে আৰু এই মেতে সম্প্ৰদায় মণিপুৰৰ টোটেল পপুলেশ্যনৰ 53%। ইয়াৰ উপৰিও মণিপুৰৰ পাহাৰীয়া অঞ্চলৰ দক্ষিণ ফালে কুকি আৰু উত্তৰ পূব ফালে নাগা জনজাতি বাস কৰে। এইসকল টোটেল পপুলেশ্যনৰ 40%। কুকি সম্প্ৰদায়ৰ বেছিভাগে ইছাই ধৰ্মক মানে। এই পাহাৰীয়া অঞ্চলৰ মানুহৰ বেছিভাগে কৃষি আৰু হেণ্ডলুমৰ ওপৰত জীৱিকা নিৰ্বাহ কৰে আৰু এই পাহাৰীয়া অঞ্চলত আফিম, যাৰ পৰা হেৰইনৰ নিচিনা ড্ৰাগ খেতি অধিক পৰিমাণে কৰা হয়। ক'ব পাৰি যে মেতে আৰু কুকি সম্প্ৰদায়ৰ মাজত এক সাংস্কৃতিক মতভিন্নতা আছে। মণিপুৰত হোৱা সংঘাতৰ প্ৰথম কাৰণটো ভূমি সংস্কাৰ আইনৰ সৈতে জড়িত। এই আইন মতে মেতে সম্প্ৰদায়ৰ লোকসকলে পাহাৰীয়া অঞ্চলত ঘৰ-বাৰী বা মাটি কিনিব নোৱাৰে আৰু যদি কিবা কাৰণত থাকিব লগা হয় তেতিয়াহ'লে জিলা পৰিষদৰ পাৰ্মিশ্যন লৈহে যাব পাৰে বা থাকিব পাৰে। অৰ্থাৎ মণিপুৰৰ পাহাৰীয়া অঞ্চল পাহাৰীয়া সম্প্ৰদায়ৰ লোকৰ বাবে ৰিজাৰ্ভ। কিন্তু পাহাৰীয়া অঞ্চলৰ মানুহসকলে সমতল অঞ্চলত অৰ্থাৎ ইম্ফল ঘাটিত ঘৰ বান্ধা বা মাটি কিনাত কোনো বাধা নাই। এই ঘটনাৰ দ্বিতীয় কাৰণটো হৈছে পলিটিকেল ইমবেলেঞ্চ। মণিপুৰত পলিটিকেল পাৱাৰ মেতে সম্প্ৰদায়ৰ হাতত আছে। মণিপুৰৰ 60খন বিধানসভা চিটৰ 19খন অনুসূচিত জাতি, নাগা আৰু কুকিৰ বাবে সংৰক্ষিত। বাকী 40খন আসনৰ 39খন চিটতে মেতে সম্প্ৰদায়ৰ বিধায়ক জিকিছে। মণিপুৰৰ চিএম নিজেই এজন মেতে সম্প্ৰদায়। মণিপুৰৰ নাগা আৰু কুকি সম্প্ৰদায়ে আগৰ পৰাই আপত্তি দৰ্শাই আহিছে যে মণিপুৰৰ চৰকাৰে অধিকাংশ পইচা মেতে ডমিনেন্স অঞ্চলত খৰচ কৰে, পাহাৰীয়া অঞ্চলৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে। মুখ্যমন্ত্ৰী বীৰেন সিঙৰ ওপৰত একপক হোৱাৰ আৰোপ লগাই আহিছে যে তেওঁৱে মেতেইসকলৰ ওপৰত এটা ছফ্ট কৰ্ণাৰ ৰাখে। এই সংঘাতৰ তৃতীয় কাৰণটো হৈছে আফিম খেতি। কুকি সম্প্ৰদায়ে বহুত আগৰ পৰাই আফিম খেতি কৰি আহিছে। ইয়াৰ ফলতে মণিপুৰত এটা ডাঙৰ ড্ৰাগ কালচাৰৰ সৃষ্টি হয়। এই ড্ৰাগ কালচাৰৰ ওপৰত মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙে এটা অভিযান চলাইছিল, মণিপুৰ ৰিমোট সেন্সিং এপ্লিকেশ্যন চেণ্টাৰ, য'ত ইল্লিগেল আফিম খেতিৰ এটা ছাৰ্ভে কৰিছিল। মণিপুৰৰ এই অভিযানৰ দ্বাৰা মণিপুৰৰ ইল্লিগেল আফিম খেতিক লাহে লাহে কমাইছিল। এই ড্ৰাগ কালচাৰৰ ওপৰত অভিযানৰ ফলত চান্দেল, চুৰাচানপুৰ, কামজং, কংপকপি, ননী, চেনাপতি, টেমলাং, টেংনৌপাল, উখৰুৰ দৰে পাহাৰীয়া অঞ্চলত 2022-23 চনত 32.13% এই আফিম খেতি কমাইছিল। ৰাজ্যৰ এই ড্ৰাগ কালচাৰ অভিযানৰ বেছিকৈ ক্ষতি কংপকপি জিলাত হৈছিল। ইয়াৰে 4,458 একৰ আফিম খেতি নষ্ট কৰি দিয়া হৈছিল। মণিপুৰৰ আফিম খেতি কোটি কোটি টকাৰ আৰু এই কুকি সম্প্ৰদায় চৰকাৰৰ ওপৰত খং উঠাৰ এইটো এটা প্ৰধান কাৰণ যে তেওঁলোকৰ কোটি কোটি টকাৰ এই আফিম খেতি চৰকাৰে ধ্বংস কৰি দিছে। ইয়াৰ উপৰিও 2023 চনত মণিপুৰ চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ পৰা বিদেশীসকলক আঁতৰ কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছিল আৰু চুৰাচানপুৰ, কাংপকপি, টেংনৌপল আদি জিলাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ অভিযান চলাইছিল। চৰকাৰৰ এই কাৰ্যক কুকি আৰু নাগা সম্প্ৰদায়ে আদিবাসী বিৰোধী বুলি আখ্যা দিছিল। কিন্তু চৰকাৰী বিষয়াসকলৰ মতে 1971 চনত ম্যানমাৰৰ পৰা মণিপুৰৰ এই অঞ্চলত আহি এই অনুপ্ৰৱেশকাৰীসকলে বাস কৰিছিল। কিন্তু কুকিৰ মতে অবৈধ বা অনুপ্ৰৱেশকাৰী বুলি মিছা এটা বাহানা কৰি পাহাৰীয়া জনজাতিসকলক মেতে সম্প্ৰদায় নিজৰ ঠাইৰ পৰা খেদিব বিচাৰে। এই অভিযানত হিংসাত্মক ঘটনাও হৈছিল। কাংপকপি জিলাৰ 5 জন একবাৰতে মৃত্যু হৈছিল। এই পাহাৰীয়া জনজাতিসকলে এটা ৰেলী ওলাব বিচাৰিছিল আৰু এই ৰেলী ওলাই চৰকাৰক এই কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাব বিচাৰিছিল। কিন্তু মুখ্যমন্ত্ৰী বীৰেন সিঙে ষ্ট্ৰিক্টলি কৈছিল যে বনাঞ্চল ৰক্ষা কৰা আৰু আফিম খেতি ধ্বংস কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আলোচনা কৰা নহ'ব। ইয়াৰ ফলতে দুটা জাতিৰ মাজত এটা ডাঙৰ মতানৈক্যৰ সৃষ্টি হৈছিল। ইয়াৰ উপৰিও মণিপুৰৰ বহুতো জাতীয় সংগঠনে মণিপুৰৰ কিছুমান ঠাইত
এবনৰ্মেল পপুলেশ্যন বৃদ্ধি হোৱা বুলি আপত্তি জনাইছিল আৰু তেওঁলোকে 1951 চনক বেছ মানি NRC আনিবলৈ আহ্বান জনাইছিল আৰু এই NRCৰ কথা কোৱাৰ পিছতে পাহাৰীয়া অঞ্চলৰ মানুহবোৰৰ অলপ ক্ষোভ হৈছিল কাৰণ তেওঁলোকৰ আলহী বা তেওঁলোকৰ সম্পৰ্কীয় মানুহ म्यानমাৰত থাকে আৰু म्यानমাৰৰ সৈতে আহা যোৱা চলি থাকে আৰু এই NRC আনিলে তেওঁলোকৰ নাগৰিকত্ব হেৰাব বুলি তেওঁলোকৰ ভয় হৈছিল আৰু কুকি সম্প্ৰদায়ৰ সংস্কৃতি म्यानমাৰৰ সৈতে বেছি অংশই জড়িত মণিপুৰৰ এই দুই সম্প্ৰদায়ৰ সংঘৰ্ষ আৰম্ভ হৈছিল 20 এপ্ৰিল 2023 চনত মণিপুৰ ন্যায়ালয়ে মেতে সম্প্ৰদায়ক অনুসূচিত জাতি এসটি ক্যাটেগৰীত সন্নিবিষ্ট কৰাৰ বাবে বিচাৰ বিবেচনা কৰাৰ বাবে নিৰ্দেশ দিছিল ইয়াৰ ফলতে কুকি সম্প্ৰদায় আৰু নাগা সম্প্ৰদায়ৰ ভয় হৈছিল যে এই মেতে সম্প্ৰদায় যদি এসটি ক্যাটেগৰী পাই যায় তেতিয়া হলে সেই মেতে সম্প্ৰদায়ে পাহাৰীয়া অঞ্চলত মাটি কিনিব পাৰিব আৰু তেওঁলোকে ঘৰ বচাব পাৰিব কুকিসকলৰ মতে এনেকুৱা কৰিলে অলৰেডি মেতে সম্প্ৰদায় জনসংখ্যাই হওক বা পলিটিক্যাল পাৱাৰৰ ফালৰ পৰা সকলো ফালৰ পৰা ওপৰত যদি এতিয়া মেতে সম্প্ৰদায় এসটি ক্যাটেগৰীও পাই যায় তেতিয়া হলে এই ৰিজাৰ্ভ থকা পাহাৰীয়া অঞ্চলবোৰো মেতে সম্প্ৰদায়ৰ হাতলৈ গুচি যাব আৰু কুকি সম্প্ৰদায়ৰ অস্তিত্ব নোহোৱা কৰি পেলাব আৰু ইয়াৰ বাবে আদিবাসীসকলে এই মেতে সম্প্ৰদায়ৰ সকলো ক্ষেত্ৰতে বিৰোধিতা কৰা আৰম্ভ কৰিলে আৰু সকলো আদিবাসীয়ে লগ লাগি 28 এপ্ৰিলত সম্পূৰ্ণ মণিপুৰ বন্ধ ঘোষণা কৰিছিল এই দিনাই বীৰেন সিঙে এটা জিম উদ্বোধনী অনুষ্ঠানত যোৱা কথা আছিল আৰু এই জিমটো আছিল চুৰাচানপুৰত ইয়াৰে একদিন আগতে এই আদিবাসী সম্প্ৰদায়ে সেই জিমটো গোটেই জুই লগাই ভাঙি পেলাইছিল ইয়াৰ ফলতে 28 এপ্ৰিলত গোটেই মণিপুৰত 144 ধাৰা দিয়া হল আৰু 5 দিনৰ বাবে প্ৰথমবাৰৰ বাবে ইন্টাৰনেট বন্ধ কৰি দিয়া হল আৰু ইয়াৰ পিছতে অল ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়ন অফ মণিপুৰ নামৰ সংগঠনে এটা ডাঙৰ ৰেলী উলাইছিল আৰু এই ৰেলীত মেতে আৰু কুকি সম্প্ৰদায়ৰ মাজত এটা ডাঙৰ সংঘৰ্ষ হৈছিল আৰু সেই দিনটোৰ পৰাই মণিপুৰৰ এই সংঘাতৰ আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আজিলৈকে এই সংঘাত চলি আছে গতিকে এইখিনি আছিল আজিৰ ভিডিওটো যদি ইনফৰমেটিভ লাগিছে তেতিয়া লাইক আৰু শেয়াৰ কৰিবলৈ নিশ্চয়